আজি আমি অসম ৰাজ্যিক সন্থা এতিয়া আমি 3 অক্টোবৰৰ পৰা আমি আন্দোলনৰ অসহযোগ আন্দোলনৰ পথত আছোঁ আৰু 3 অক্টোবৰৰ পৰা আমি 7 অক্টোবৰৰ তাৰিখলৈ আমি প্ৰকল্পত কাৰ্যসূচী চলাম। আমি 9 তাৰিখৰ পৰা আমি ডিষ্ট্ৰিক্টত চলাম, আমি মানে জিলাত চলাম। তাৰপিছত 16 তাৰিখৰ পৰা আমি অসম ৰাজ্যিক সন্থাই আমাৰ ৰাজ্যিকত আমি এই কাৰ্যসূচী চলাম আৰু এই কাৰ্যসূচী চলাই যাবলৈ অসম চৰকাৰৰ ওপৰত আমাৰ 6টা দাবী আছে আৰু দাবীকেইটা হ'ল 1 নম্বৰ দাবী আমাৰ অসম ৰাজ্যিক সন্থাক অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে। দ্বিতীয়তে আমাৰ মাননীৰ সলনি আমাৰ মজুৰি দিব লাগে আৰু ন্যূনতম মজুৰি 21,000 টকা ধাৰ্য কৰিব লাগে। যেতিয়ালৈকে 21,000 টকা ধাৰ্য কৰিব নোৱাৰে কেবিনেটৰ প্ৰস্তাৱ গ্ৰহণ কৰি আমাক 10-12 হাজাৰ টকা দিবলৈ আমি দাবী জনাইছোঁ। তাৰপিছত আমি দাবী জনাইছোঁ যি অৱসৰকালীন বান্ধৱী আমাৰ এবছৰ অতিবাহিত হৈ গ'ল, এতিয়ালৈকে বহু বান্ধৱী আমাৰ হত্যাগত হৈ আছে, বহু বান্ধৱী নিহত হ'ল। আমাৰ যি 3 লাখ আৰু 4 লাখ টকা আমাৰ বান্ধৱীসকলে পাব লগা আছিল, এই টকা আমি 20 অক্টোবৰৰ আগত আমি দিবলৈ আমি অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ আৰু এই টকা যেতিয়ালৈকে নিদিয়ে এই আন্দোলন চলি থাকিব। তাৰপিছত আমি দাবী জনাইছোঁ বিজ্ঞানসন্মতভাৱে আমি অংগনবাড়ী চেণ্টাৰবিলাক বনাই দিয়াৰ আমি ব্যৱস্থা কৰিব দিছোঁ। আকৌ আমি দাবী জনাইছোঁ যেতিয়া উচ্চতম ন্যায়ালয় নিৰ্দেশ মৰ্মে আমাৰ গ্ৰেচুইটি অন্য ৰাজ্যত প্ৰদান কৰিছে আমাৰ অসমতো প্ৰদান কৰিব লাগে, এই আমি দাবী জনাইছোঁ। আৰু আমি দাবী জনাইছোঁ সকলো কৰ্মী সহায়িকাৰ যি খেল সামগ্ৰী সকলো কেন্দ্ৰতে দিয়ে এই খেলৰ সামগ্ৰীবিলাক যাতে উন্নত মানৰ দিয়ে এই দাবী আমি জনাইছোঁ। আৰু আমি যি পচন টেকাৰত আমাৰ যি মোবাইল দিছে এই সকলো বেয়া মোবাইল, এই মোবাইলবিলাকো আমাক আঁতৰ কৰিব লাগে। আৰু আমাৰ যি পচনৰ কাম আমি কৰি আছোঁ, এই পচনৰ কামতো আমাৰ দিন ৰাতি একাকাৰ কৰি আমি কাম কৰি আছোঁ বান্ধৱীসকলে, আমি সকলো কৰি আছোঁ। এতিয়া চাওক আমি NRC কৰোঁ, আমি BLO কৰোঁ, আমি পলিঅ' কৰোঁ, আমি অৰুণোদয় কৰোঁ, আয়ুষ্মান কৰোঁ, আমি সকলোবিলাক কাম কৰি আছোঁ। কিন্তু এইখন অসম চৰকাৰে মাননি বৃদ্ধি কৰিবলৈ কিন্তু সক্ষম হোৱা নাই। আমি যেতিয়ালৈকে সক্ষম নহয় এই আন্দোলনৰ পথত আমি আছোঁ আৰু থাকিমে। আমি এদিন হ'লেও এই দাবী আমি আদায় কৰিহে সাৰিম আৰু যদি আমাৰ দাবী আদায় দিব ইচ্ছা নকৰে আমি আজৰি আনি হ'লেও আমি আমাৰ দাবী আমি আদায় কৰিম। কাৰণ এইখন চৰকাৰে যিয়ে চৰকাৰ নহওক, অসমত যি চৰকাৰ আছে এইখন চৰকাৰে দুখীয়াৰ চৰকাৰ নহয়, এইখন চৰকাৰ হৈছে পুঁজিবাদী চৰকাৰ। এওঁলোকে মাত্ৰ ধনী মানুহৰ কথাহে চিন্তা কৰে, আমাৰ নিচিনা গৰীব মহিলাৰ কথা, গৰীব অংগনবাড়ী কৰ্মী সহায়ৰ কথা চিন্তা নকৰে। সেইকাৰণে আমি আকৌ অনুৰোধ জনাম যাতে আমাৰ এই দাবী অতি শীঘ্ৰে মানি লয় আৰু যদি মানি লয় এই আন্দোলন আমি হয়তো অনিৰ্দিষ্ট কাললৈ আমি চলাই যাম বুলি ভাবিছোঁ। যদি আমাৰ দাবী মানি লয় আমাৰ এই আন্দোলন আমি উঠাই লোৱাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। আমাৰ সঞ্চালক মহোদয়ে আমাক বাৰে বাৰে আলোচনাত মাতি আছে, কিন্তু আলোচনাৰ আমাৰ একো নাই, আলোচনা ভেকভাওনা হৈ আছে বাৰে বাৰে। কাৰণ আমি ভাবিছোঁ সঞ্চালক মহোদয়ৰ হাতত নিশ্চয় এই দাবীৰ উত্তৰ নাই, সেইকাৰণে তেখেতসকলে ভেকভাওনা কৰি আছে। এইখিনিয়ে ক'লোঁ, আমি এইখিনি কৈ আমি